হাই মাই ইউটিউব চেনেল হেঙুলীয়া বেলিলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ আজি এইটো প্ৰথম ভিডিঅ' তো মই ভাবিলোঁ মোৰ ভিডিঅ'টো এটা বিশেষ দিন বিশেষ ভিডিঅ'ৰে আপোনালোকৰ আগলৈ আগবঢ়াই দিওঁ। চ' ভিডিঅ'টো চাই থাকক। হাই, এতিয়া আমি যাবলৈ ওলাইছোঁ নামঘৰৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত দেখাওঁ বুলি। তো ব'লক আপোনালোকক ভিডিঅ'টো দেখাওঁ। মোৰ ভাইটিহঁতো আহিছে। ব্লগ বনাই আছোঁ। এয়া আমাৰ নামঘৰৰ বৰ্তমান আহি পাইছোঁহি। আজি প্ৰতিষ্ঠা দিৱস নামঘৰৰ, আমাৰ গাঁৱৰ নামঘৰৰ। সকলো এয়া পৰিৱেশটো অলপ এতিয়াকৈ আপোনালোকক দেখুৱাইছোঁ। এতিয়া ব'লক আমি নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ। সকলো ভকতে আমাৰ কাম কৰি আছে নামৰ কাৰণে। শোভাযাত্ৰা হ'ব আজি, ভাগৱত শোভাযাত্ৰা। বাকী আমাৰ গাঁৱৰে গোসাঁই আহি পাইছেহি বৰ্তমান। সকলো শোভাযাত্ৰাৰ কাৰণে অলমষ্ট ৰেডি হৈছেহি আৰু বাকী গোপিনীখিনি আহিলে আমাৰ শোভাযাত্ৰা আৰম্ভ হ'ব। তো চাই থাকক ভিডিঅ'টো। পতাকা উত্তোলন হৈ আছে আমাৰ নামঘৰৰ প্ৰাংগণত। আমাৰ আজি নামঘৰ নাম প্ৰসংগৰ নামাচাৰ্য মহন্তৰে আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাংগৰে আদৰণি জনাবলৈ চন্দ্ৰ শইকীয়াক আমি অনুৰোধ জনাইছোঁ। লগতে আৰু এজন আমাৰ ভক্ত আদৰে আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাং গামোচাৰ কাৰণে আদৰণি জনাবলৈ সুৰেশ শইকীয়াদেৱক আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আজি আমাৰ এই ভাগৱত পাঠ শিৰত লৈ যিজন ব্যক্তিক আমি দায়িত্ব দিছোঁ, তেখেত হ'ল আমাৰ গাঁৱৰ লোকেন শইকীয়াদেৱ। তেখেতক এখন ফুলাং গামোচাৰে আদৰণি জনাব গোপাল শইকীয়াদেৱে।
আমাৰ গাঁওখনৰ কাৰণে এটা বৰ পবিত্ৰ দিন। আমাৰ গাঁওখনৰ কাৰণে এটা বৰ পবিত্ৰ দিন। চাওক, চবৰে ঘৰৰ পদূলিয়ে পদূলিয়ে এখন এখন গামোচা আঁৰি থৈছে। এফালেও ঠিক তেনেদৰে গামোচা আঁৰি থৈ দিছে। এতিয়া ভাগৱত ভ্ৰমণ হ'ব, কিছু মুহূৰ্ত আপোনালোকক দেখুৱাম, তো চাই থাকক ভিডিঅ'টো। এয়া চাওক, ভাগৱতৰ কাৰণে মানে ভ্ৰমণৰ কাৰণে ৰেডি হৈ গ'ল। তো আমি চব আজি বাটনামত যাম। বহুত ভাল লাগে এই দিনটো। আৰু চাওক, সকলোৱে যোনে এতিয়া ভাগৱত লৈ আহিছে সেইজনৰ ভৰিত মানে তেওঁ বৰদোলা পালে বোলে বহুত বেমাৰ আজাৰ যায় বুলি কয়। তো চবেই চাওক, এখন এখন গামোচা পাৰি দিছে। চাওক, ইমান এটা ধুনীয়া পৰিৱেশ আমাৰ গাঁওখনৰ কাৰণে। সঁচাকৈ বহুত ভাল লাগে এই দিন। চাওক, ল'ৰা, সৰু ল'ৰাৰ পৰা শিশুৰ পৰা একদম বুঢ়া মানে বয়সস্থজনলৈকে আহিছে আমাৰ গাঁৱৰ মানুহ। বহুত ভাল লাগে। কোনো ছোৱালী বোৱাৰী কোনো ঘৰত থকা নাই। চাওক, ইমান এটা ভাল পৰিৱেশ আপোনালোকৰ আগত দেখুৱাবলৈ পাই মই বহুত সুখী হৈছোঁ আজি। চাওক, ইয়াত ভাগৱত লৈ আহিছে একজন মানুহে, আমাৰ গাঁৱৰে হয়। ইমান আনন্দ, এটা আনন্দমুখৰ পৰিৱেশ বুলি ক'লেও মিছা নহয়। বিৰাট ধৰ্মীয় হ'লেও বহুত আনন্দ লাগে এই দিনটো। চব বহুত মানে মানুহ আহিছে, বহুত আইসকল আহিছে, ভকত আহিছে। চব ইমান ভাল লাগে। আহি আছে এতিয়াও চাওক। সেৱা কৰিছে নামঘৰৰ ফ্ৰণ্টতে যিহেতু ঘৰটো, গতিকে আগে তেওঁলোকে সেৱা কৰিব পাৰে ভাগৱতৰ আগত। চব তলা চলা মাৰি একদম মানে ঘৰ। চাওক, মোৰ কভাৰ কৰিব পাৰিছেনে নাই। মই ব্লগটো এইখিনিতে মই সামৰণি মাৰিম। শোভাযাত্ৰা দেখুৱালোঁ আৰু ৰাতিলৈ আৰু নাম প্ৰসংগ আছে। মই এইখিনিতে আৰু সামৰণি মাৰিম। যদি মোৰ ব্লগটো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।